हालामनि सिङाव थानाय मर्निं स्टार आरो दैमालुनि जिके फरायसालियावबो जागायबाय गोलोम बोथोरनि बेसेन नाङै फोरोंथाय बादा। गुबुन गुबुन जायगायाव खुंनाय बायदिनो दिनै गहपुर हालामनि सिङाव थानाय मर्निं स्टार आरो दैमालुनि जिके फरायसालियाव बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिनि बिथोन बायदियै दिनै बड'लेण्ड स्टुडेन्टस इउनियननि बानजायनायाव गोलोम बोथोरनि बेसेन नाङै फोरोंथाय होनाया जागायबाय। बे बेसेन नाङै फोरोंथायखौ थाखो 9 आरो थाखो 10 नि फरायसाफोरखौ लानानै गोरलै सानखान्थि, गोरलै बिगियान आरो इंराजि रावखान्थि बेफोर आयदाखौ फोरोंनाय जागोन। बे हाबाफारियाव गोबां फोरोंगिरिफोरजों लोगोसे जायगानिनो मेलेमजिबि बिथांमोनहाबो बाहागो लायो आरो फरायसाफोरनो फोरमायथिना होयो इयुनाव माबायदियै फरायनांगौ आरो साख्रि-बाख्रि मोननो हायो बेखौ गुवारै बुंथिना होयो। बे फोरोंथाय होनायजों लोगोसे बिटिसि सरकारनिफ्राय राजक'ट हालामनि माखासे क्लाबफोरनो बलबो राननानै होयो। বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়ন নৰ ফালৰ পৰা এটা ভাল প্ৰয়াস লৈছে। BPF-ৰ মানে চিফ হাগ্ৰামা মহিলাৰ ইনিচিয়েটিভটো মই ভাল পাইছোঁ। তেওঁ সামাৰ কোচিং কেম্প আৰম্ভ কৰিছে 9 আৰু 10ৰ কাৰণে। এই সামাৰ কেম্পে ষ্টুডেণ্টৰ ফিউচাৰ কেৰিয়াৰৰ কাৰণে বহুত হেল্প কৰিব বুলি ভাবোঁ। এইটো অকল টেক্সট বুকৰ মাজত সীমাবদ্ধ নাথাকি ভেৰিয়াছ ফিল্ড এওঁলোকে কভাৰ কৰিব বুলি কৈছে, গতিকে প্ৰয়াসটো বহুত ভাল। ষ্টুডেণ্টৰ ছাকচেছৰ কাৰণে ষ্টুডেণ্ট কেনেকুৱা হেবিটছটো কিবা কৰিব লাগে বুলি আপুনি ভাবে? ষ্টুডেণ্টটো আৰম্ভণিৰ পৰা তেওঁলোকে ধুনীয়া ৰুটিন মতে পঢ়াৰ অভ্যাস কৰা, নোটবিলাক প্ৰপাৰলি লিখা, ছিষ্টেমেটিকেলি লিখা, নিজৰ টেক্সট বুকবিলাক ভালকৈ ৰখা, সেইবিলাক টাইমটো প্ৰত্যেক ছাবজেক্টক টাইম ইকুৱেলি ডিষ্ট্ৰিবিউট কৰি পেলাই আগবঢ়া, এইখিনিৰ পৰা ষ্টুডেণ্টৰ ভাল হ'ব। আৰু টিচাৰসকলেও এই বিষয়ত তেওঁলোকক ট্ৰেইন আপ কৰিব লাগিব। বহীটো কেনেকৈ ৰাখিব, ক'ত কেনেকৈ কুৱেশ্যনটো কেনেকৈ লিখিব, এইবিলাক চব বস্তু তেওঁলোকে প্ৰপাৰলি শিকাব ছামাৰ কেম্পত, মই ভাবিছোঁ। ছাৰে আজি ষ্টুডেণ্ট লগতে কথা পাতি আছে। হয়, ষ্টুডেণ্টৰ পৰা কি কিবা মই ষ্টুডেণ্টৰ লগত কথা পাতি অতিশয় ভাল পাইছোঁ। তেওঁলোকৰ যিটো নিজৰ ফিল্ডত ছাকচেছফুল হোৱাৰ যিটো স্পৃহা, কোনোবাই পুলিচ হ'ব বিচাৰিছে, কোনোবাই IAS হ'ব বিচাৰিছে, IPS হ'ব বিচাৰিছে, তেওঁলোকৰ যিটো এন্থু আছে সেইটোত যাতে আমাৰ স্কুল সমাজ চবেই তাত সহযোগ কৰিব লাগে, যাতে আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্ম আৰু উন্নত হয়। ষ্টুডেণ্টবিলাক সমাজৰ লগত জড়িত থাকিব লাগে বুলি আপুনি ভাবে নেকি? সমাজৰে অংগ ষ্টুডেণ্ট, সমাজ সচেতন হ'বই লাগিব। সমাজ সচেতন নোহোৱা কথাবিলাক সমৰ্থনযোগ্য হ'ব নোৱাৰে। সমাজৰ পৰা যিহেতু আমি ল'ম, সমাজক আমি দিম, সেইটোৱে আমাৰ মটিভ হোৱা উচিত।